আজি অৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্প বিশ্বনাথ আৰক্ষী গাঁওৰক্ষী বাহিনী আৰু বহুকেইটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত গাঁওৰক্ষী বাহিনীক লৈ আয়োজিত এই সভাত উপস্থিত আমাৰ বিশ্বনাথ বন্যপ্ৰাণী সংৰক্ষণৰ বন কাৰ্যকাৰী বিষয়া কনক বৈশ্য আমাৰ মাজত উপস্থিত থকা এই অনুষ্ঠানৰ মুখ্য আয়োজক আৰণ্যকৰ সঞ্জীৱ বেজবৰুৱা ডাঙৰীয়া, বিশ্বনাথ বন্যপ্ৰাণী সংগঠনৰ বনাঞ্চলিক বিষয়া দাস ডাঙৰীয়া, গাঁওৰক্ষী বাহিনীৰ সন্মানীয় চক্ৰ সংগঠক গৌতম মহন্ত ডাঙৰীয়া, আমাৰ বিশ্বনাথ চেন্ট্ৰেল ৰেঞ্জৰ ডেপুটি ৰেঞ্জ অফিচাৰ ডাঙৰীয়া, আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হোৱা এই অঞ্চলৰ বিভিন্ন গাঁওৰক্ষী বাহিনীৰ সন্মানীয় সম্পাদকসকল, সভাপতিসকল, আমাক এই সভাখন পাতিবলৈ সুবিধা প্ৰদান কৰা এই মাদ্ৰাসা পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, এই মাদ্ৰাসাৰ সন্মানীয় প্ৰিন্সিপাল মৌলানা ৰবিউল হাছান ডাঙৰীয়া, আমাৰ মাজত উপস্থিত হোৱা আমচুৰ সন্মানীয় প্ৰতিনিধি মহিবুল হক ডাঙৰীয়া, সংগ্ৰাম পৰিষদৰ সন্মানীয় বিষয়ববীয়া মৌলানা আহমদ আলী চাহাব ডাঙৰীয়া, সকলোকে সম্বোধন কৰি পেলাই আজিৰ এই সজাগতা সভা মূলতঃ গাঁওৰক্ষী বাহিনী, আৰক্ষী বন বিভাগ, অৰণ্য উপত্যকাৰ যৌথ সংযোজনত এই আয়োজিত সভাখন আমি অনুষ্ঠিত কৰিব লৈছোঁ। মই এই সভাৰ হাত ধৰিবৰ বাবে মই এই অনুষ্ঠানৰ উদ্যোক্তা অৰণ্যকৰ সঞ্জীৱ বেজবৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।